বাস্তুশাস্ত্ৰৰ অনুসৰি আমাৰ শোৱাৰ ৰুমটো আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। শোৱাৰ ৰুমত কি বস্তু ৰাখিব লাগে আৰু কি বস্তু ৰাখিলে আমাৰ জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পৰিব, ইয়াৰ সম্পূৰ্ণ কথা আমাৰ বাস্তুশাস্ত্ৰত সম্পূৰ্ণভাৱে উল্লেখ আছে। কেতিয়াবা আমি এনে কিছুমান বস্তু শোৱাৰ ৰুমত ৰাখি থওঁ যাৰ ফলত আমাৰ ঘৰত উন্নতি অহাতকৈ অশান্তিহে বৃদ্ধি পাবলৈ ধৰে। সেই গতিকে শিৱৰাত্ৰিৰ ৰাতি আমি শোৱাৰ ৰুমত এই বস্তু ৰখাটো অত্যন্ত শুভ বুলি মনা গৈছে। কিন্তু কিছুমান বস্তু কেতিয়াও শোৱাৰ ৰুমত আমি ৰাখিব নালাগে। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শিৱৰাত্ৰিৰ দিনাই এই বস্তু গাৰুৰ তলত ৰাখি শুলে আপোনালোকৰ জীৱনত ভাল শক্তি প্ৰৱেশ কৰিবলৈ ধৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মহাদেৱৰ পৰম কৃপা পাবলৈ সক্ষম হ'ব। বিশেষকৈ মহিলাসকলে শোৱাৰ সময়ত গাৰুৰ তলত এই এটা বস্তু নিশ্চয় ৰাখি শুব। দেখিবলৈ পাব মা লক্ষ্মীৰ পৰম কৃপা লাভ হ'ব, যাৰ ফলত ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। দেখিবলৈ গাৰুটো একেবাৰে সাধাৰণ হ'লেও ইয়াৰ উপকাৰিতা বহু। কোৱা হয় যে যিমানেই ধনী মানুহ নহওক কিয় শুবৰ কাৰণে সাধাৰণ গাৰুটো তেওঁকো লাগিবই। সেইকাৰণে এই শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে বিশেষকৈ মহিলাসকলে গাৰুৰ তলত এই এটা বস্তু ৰাখি শুৱক। দেখিবলৈ পাব মহাদেৱৰ লগতে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব। আপুনিও এই গাৰু ব্যৱহাৰ কৰি ৰাতিৰ ভিতৰতে ভাগ্য সলনি কৰি তুলিব পাৰিব। আজি মই আপোনালোকক জনাম শিৱৰাত্ৰিৰ দিনা গাৰুৰ তলত আমি কি বস্তু ৰাখি শুলে আমাৰ ভাগ্য সলনি হৈ পৰিব আৰু জীৱনৰ ৰেখা ঠিক হৈ পৰিব। গাৰুৰ তলত ৰাখক এই এটা বস্তু। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো তুলসী পাত। তুলসী গছ আমাৰ হিন্দু ধৰ্মত বহু পবিত্ৰ বুলি মনা যায়। কোৱা হয় যে তুলসী গছৰ পূজা কৰিলে আমাৰ সকলো দুখ কষ্ট দূৰ হৈ যায়। ৰাতিৰ শোৱাৰ সময়ত গাৰুৰ তলত আপোনালোকে এই তুলসী গছৰ 2-3টামান পাত ৰাখি শোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব যে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেতিয়াও আপোনালোকে তুলসী পাত নিবেদন নকৰিব। এনে কৰাটো অশুভ বুলি মনা গৈছে। কিন্তু মহিলাসকলে এই দিনা ছিঙি আনি ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি শোৱাটো অত্যন্ত শুভ বুলি মনা যায়। তুলসী 2-3টামান পাত আপোনালোকে ভালকৈ ছিঙি আনি ধুই পবিত্ৰ কৰি লৈ আপোনালোকে গাৰুৰ তলত ৰাখি শুব। ইয়াৰ ফলত ঘৰত ভাল শক্তি জাগ্ৰত হ'বলৈ ধৰিব বা উৎপন্ন হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও যদি তুলসী গছত ৰাতিপুৱা উঠি আপোনালোকে এগছি চাকি জ্বলায় আৰু মা লক্ষ্মীৰ স্মৰণ কৰে তেনেহ'লে দেখিবলৈ পাব যে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব আৰু আপোনালোকৰ স্বাস্থ্যও ভাল হৈ থাকিব। মনত ৰাখিব যে তুলসী পাত যদি ৰাতিপুৱা আপোনালোকে খাব পাৰে তেনেহ'লে আপোনালোকৰ মন ভাল হ'ব আৰু লগতে স্বাস্থ্য উন্নত হ'ব। মনত ৰাখিব যে কেতিয়াও ভাটিবেলাৰ সময়ত আপোনালোকে তুলসী পাত নিছিগিব। আপোনালোকৰ যদি তুলসী পাত গাৰুৰ তলত ৰাখিবলৈ ইচ্ছা আছে তেনেহ'লে ৰাতিপুৱাৰ সময়তেই ছিগিবলৈ চেষ্টা কৰিব। বাস্তুশাস্ত্ৰৰ মতে ভাটিবেলাৰ সময়ত তুলসী পাত ছিগিলে আপোনালোকৰ বহু বেছি পাপ লাগিব আৰু বহু বেছি অশুভ বুলি মনা গৈছে। এই কাম কৰিলে আপোনালোকৰ জীৱনত বেয়া সংকেত আহিব বা বেয়া সুযোগ আহিব। এনে কাম কৰিলে আপোনালোকৰ ঘৰত অশান্তিও বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে ৰাতিপুৱাই তুলসী পাত ছিগি থ'ব আৰু ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত ৰাখি শুব। বিশেষকৈ ঘৰৰ মহিলাসকলে এনে কাম কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। 2 নম্বৰটো শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে গাৰুৰ তলত মৌৰাৰ পাখি ৰাখি শুৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনে কাম কৰিলে আপোনালোকৰ জীৱনত বহু ভাল প্ৰভাৱ পৰিবলৈ ধৰিব। বহু লোকে কিতাপৰ মাজত মৌৰাৰ পাখি ৰাখে, কিন্তু শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে যদি মৌৰাৰ পাখি গাৰুৰ তলত ৰাখি শুব পাৰে তেনেহ'লে মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰাৰ উপৰিও ভগৱান শ্ৰীকৃষ্ণৰো পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। গাৰুৰ তলত মৌৰাৰ পাখি ৰাখি শুলে আপোনালোকৰ সকলো গ্ৰহ দুখ সমাপ্ত হৈ পৰিব। ইয়াৰ ফলত জীৱনত সকলো ক্ষেত্ৰতে সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। দুৰ্ঘটনাৰ পৰা আপোনালোকে বাচি চলিব পাৰিব আৰু আপোনালোকৰ ঘৰত এটাৰ পিছত আনটো সুখবৰ আহিবলৈ ধৰিব। ৰাতিপুৱাই উঠি যদি সেই মৌৰাৰ পাখিটো আপোনালোকে দৰ্শন কৰে তেনেহ'লে দেখিবলৈ পাব আপোনালোকৰ জীৱনত ইটোৰ পিছত সিটো সুযোগ সুবিধা আহিব আৰু জীৱনত বহু বেছি ভাল শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। সেইকাৰণে শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে মৌৰাৰ পাখি গাৰুৰ তলত ৰাখি শুৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। 3 নম্বৰটো লোহাৰৰ চাবি গাৰুৰ তলত ৰাখি শুলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিব। বিশেষকৈ শিৱৰাত্ৰিৰ ৰাতি যদি লোহাৰৰ যিকোনো চাবি বা আপোনালোকৰ তেনেধৰণৰ চাবি যদি গাৰুৰ তলত ৰাখি শুৱে তেনেহ'লে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। যদি আপোনালোকৰ সময় বেয়া চলি আছে, মনত যদি
বেয়া বেয়া আপোনালোকৰ চিন্তা আহি আছে, কিবা কাৰণত যদি ৰাতি আপোনালোকৰ টোপনি নাহে, তেনে ক্ষেত্ৰত আপোনালোকে এই শিৱৰাত্ৰিৰ ৰাতি গাৰুৰ তলত লোহাৰৰ চাবি বা আপোনালোকে লোহাৰৰ যিকোনো বস্তু, সৰু বস্তু ৰাখি শুব পাৰে। এনে কৰিলে সকলো সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। এনে কাম কৰিলে ৰাহুকেতুৰ বেয়া প্ৰভাৱ আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে কেতিয়াও প্ৰভাৱ পেলাব নোৱাৰিব। ইয়াৰ বাহিৰেও শনি দোষৰ পৰা আপোনালোকক বচাই ৰাখিব আৰু লগতে মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ ধৰিব আৰু নতুনকৈ আপোনালোকৰ ঘৰত সুখবৰ আহিব। 4 নম্বৰটো, শিৱৰাত্ৰিৰ ৰাতি গাৰুৰ তলত নহৰু ৰাখি খোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনে কাম কৰিলে আপোনালোকৰ জীৱনৰ ওপৰত বহু ভাল প্ৰভাৱ পৰিবলৈ ধৰিব, কাৰণ নহৰুৱে সৌভাগ্যতা কঢ়িয়াই লৈ আনে আৰু ঘৰত থকা সকলো নিগেটিভ শক্তি আৰু লগতে ঘৰত থকা সকলো বাস্তুদোষ সমাপ্ত হৈ পৰিব। ঘৰলৈ মহাদেৱ আৰু মা লক্ষ্মীৰ আগমন ঘটিবলৈ ধৰিব আৰু বিশেষকৈ মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত ঘৰৰ পৰা বেয়া শক্তি দূৰ হৈ পৰাৰ উপৰিও ঘৰত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। ইটোৰ পিছত সিটো সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। মা পাৰ্বতী আনন্দিত হৈ পৰিব আৰু মা পাৰ্বতী আহি সাক্ষাৎ আপোনালোকৰ ঘৰত বাস কৰিব। সেই গতিকে এই শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে বিশেষকৈ ঘৰৰ মহিলাগৰাকীয়ে গাৰুৰ তলত এটা নহৰু ৰাখি খোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। কোনো ধাৰ্মিক বস্তু গাৰুৰ তলত ৰাখি শুলে আমাৰ জীৱনৰ ওপৰৰ পৰা সকলো দুখ কষ্ট দূৰ হয়। বিশেষকৈ শিৱৰাত্ৰিৰ ৰাতি যদি কোনো ধাৰ্মিক বস্তু আপোনালোকে গাৰুৰ তলত ৰাখি শুব পাৰে, তেনেহ'লে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিব, ভাগ্য সলনি হৈ পৰিব। আপোনালোকৰ কোনো ধৰণৰ ভয় বা ক্ষোভ নাথাকিব। আপোনালোকৰ জীৱনত সফলতাৰ দিশ মুকলি হৈ পৰিব। সেইকাৰণে গাৰুৰ তলত কোনো ধাৰ্মিক বস্তু ৰাখি আপোনালোকে শুব পাৰে। কোনো ধাৰ্মিক যন্ত্ৰ পাতি ৰাখিব পাৰে বা মুদ্ৰা ৰাখিব পাৰে, চিহ্ন ৰাখিব পাৰে বা ধাৰ্মিক কিতাপো আপোনালোকে গাৰুৰ তলত ৰাখি শুব পাৰে। এনে কাম কৰিলে, বিশেষকৈ শিৱৰাত্ৰিৰ দিনা যদি এনে কাম কৰে, আপোনালোকৰ ওপৰত বহু বেছি শুভ প্ৰভাৱ পৰিব। বিশেষকৈ ঘৰৰ মহিলাসকলে এই কাম কৰিব পাৰে, কিন্তু এই কাম কৰিলে আপোনালোকে শুভ ফল পাব ঠিকেই, কিন্তু এই কাম কৰাৰ কথা যাতে কাৰো আগত আপোনালোকে প্ৰকাশ নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শিৱৰাত্ৰিৰ ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত আপোনালোকে 1 টকাৰ মুদ্ৰা এটা নিশ্চয় ৰাখক আৰু ৰাতিপুৱা উঠি এই পইচাটো কোনো দৰিদ্ৰ মানুহক দান কৰি দিব পাৰে, নাইবা কোনো ধাৰ্মিক জেগাত আপোনালোকে দিব পাৰে। এনে কৰিলে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব। এনেদৰে আপোনালোকে যদি দৈনিক 1 মাহ আপোনালোকে 1 টকাৰ মুদ্ৰা এটা গাৰুৰ তলত ৰাখি শুব পাৰে, তেনেহ'লে আপোনালোকৰ জীৱনত ইটোৰ পিছত সিটো সফলতা আহিব। আপোনালোকৰ ভাগ্য উদয় হৈ পৰিব। ৰাতি গাৰুৰ তলত 1 টকাৰ মুদ্ৰা এটা আপোনালোকে ৰাখি শুলে ঘৰৰ পৰা আপোনালোকৰ বেয়া শক্তি দূৰ হৈ পৰিব, ঘৰত ভাল শক্তি জাগ্ৰত হ'বলৈ ধৰিব, সকলো কুণ্ডলী দোষ দূৰ হৈ পৰিব। যদি আপোনালোকৰ কুণ্ডলীত চন্দ্ৰ বা এনে কোনোবা দোষ আছে, তেনেহ'লে সেই সকলোবোৰ দোষ আপোনালোকৰ দূৰ হৈ পৰিব। 1 টকাৰ মুদ্ৰা এটা সেই গতিকে নিশ্চয় গাৰুৰ তলত ৰাখিব। মংগল দোষৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ অনুকূল প্ৰভাৱ আহিবলৈ ধৰিব আৰু লগতে আপোনালোকৰ ওপৰত মহাদেৱৰ বিশেষ আশীৰ্বাদ থাকিব। শিৱৰাত্ৰিৰ ৰাতি গাৰুৰ তলত বিশেষকৈ মহিলাসকলে অলংকাৰ ৰাখি শুৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনেকৈ যদি আপোনালোকে গাৰুৰ তলত ৰাখি শুব পাৰে, দেখিবলৈ পাব যে মা পাৰ্বতী আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত জীৱনত চলি থকা সকলোবোৰ সমস্যা দূৰ হৈ পৰিব। ইটোৰ পিছত সিটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব। ঘৰত যদি কিবা অশুভ প্ৰভাৱ আছে বা নিগেটিভ শক্তি আছে, সেই সকলোবোৰ আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। সেইকাৰণে ঘৰৰ মহিলাসকলে এই শিৱৰাত্ৰিৰ ৰাতি আপোনালোকে শুওঁতে গাৰুৰ তলত সোণৰ বা ৰূপৰ গহনা ৰাখি শুৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ টোপনি ভাল হ'ব, মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু মনত একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।